নমস্কাৰ চিনাকি অসমৰ প্ৰথমটো খণ্ডলৈ স্বাগতম জনাই ষ্টুডিঅত মই কল্যাণজ্যোতি কলিতা এতিয়া জটিল সময় সমগ্ৰ বিশ্বত কৰোনা নামৰ ভাইৰাছ বিধে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে বিশ্ববাসীৰ লগতে অসম ইয়াৰ পৰা মুক্ত হ'ব পৰা নাই ইয়াৰ প্ৰভাৱ পৰিছে আমি আশা ৰাখিছো এই ভাইৰাছৰ পৰা আমি মুক্ত হ'ম আৰু এখন সুস্থ সবল সমাজ গঢ়িম আৰু সেই ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে সেইসমূহ আপোনালোকে মানি চলক হে আমাৰ প্ৰথমেই কাম্য তাৰ লগতে শেহতীয়াকৈ হলেও সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা অফুৰন্ত মৰম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আজি অসমৰ ভাষা অসমৰ সংস্কৃতি অসমৰ সাহিত্য অৰ্থনীতি সকলোবোৰ দিশক সামগ্ৰিকভাৱে সামৰি আমি এটা নতুন ইউটিউব চেনেল আৰম্ভ কৰিছো চিনাকি অসম এই চিনাকি অসম ইউটিউব চেনেলৰ যোগেদি অসমৰ ভাষা সংস্কৃতিক আমি প্ৰচাৰ কৰিম তথা নৱপ্ৰজন্মক সেইসমূহৰ সম্পৰ্কে সজাগ আৰু সচেতন কৰিম আজি আমাৰ প্ৰথমটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছো গতিকে আহক বিভিন্নজন গণ্যমান্য ব্যক্তিয়ে আমাৰ এই নতুন ইউটিউব চেনেলটোৰ বিষয়ে কোনে কি কৈছে প্ৰথমে চাই লওঁ নমস্কাৰ মই শ্ৰী মুনিন বৰা আজি এই শুভক্ষণত সমূহ ৰাইজলৈ তথা বিশ্ববাসীলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আজি এই শুভ মুহূৰ্তত নতুন চিন্তা নতুন ভাৱধাৰা আৰু নতুন দিগন্তৰ মাদকতালৈ চিনাকি অসম মুক্ত মনৰ সেউজীয়া বিচিচি নতুনকৈ আৰম্ভ কৰা ইউটিউব চেনেলটিত ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ অসমৰ প্ৰান্তে প্ৰান্তে তেওঁলোকে বিচৰণ কৰি নানা শিল্পীসকলৰ তথা কলা কৌশলীসকলক উলিয়াই আনিবৰ বাবে তেওঁলোকে চেষ্টা কৰিছে আৰু এই অনুষ্ঠানটি আপোনালোকে যেন সকলোৱে সহযোগিতা কৰিব এয়া মোৰ আশা আৰু লগতে আজি বিশ্বত যি কৰোনা মহামাৰীয়ে সংঘাৰ ৰূপ ধাৰণ কৰিছে এইখিনিৰ বাবে আমাৰ চৰকাৰে কিছু নীতি নিৰ্দেশনা ৰাইজলৈ আগবঢ়াইছে গতিকে এইখিনি সকলোৱে যেন মানি চলি আৰু এই আমাৰ এই মহামাৰী বৃহৎ যুদ্ধখনত যাতে সকলো জয়যুক্ত হ'ব এই মই কামনা কৰিছোঁ ধন্যবাদ নমস্কাৰ মই পংকজ বৰুৱা গায়নে চিনাকি অসম ইউটিউব চেনেলটিৰ সমূহ দৰ্শক আৰু কৰ্মকৰ্তালৈ মান্য অনুসাৰে মোক সেৱা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাৰতবৰ্ষৰ পূব প্ৰান্তত অৱস্থিত অসম সূৰ্য উঠা দেশ নানা জাতি উপজাতিৰ সমন্বয়ে ভাষা সাহিত্য সংস্কৃতিৰ সমাহাৰে বৰ অসমৰ ভিটিত যোৰহাট জিলাৰ আছে এক সুকীয়া পৰিচয় সাংস্কৃতিক ৰাজধানী যোৰহাটৰ শৈক্ষিক ক্ষেত্ৰতো আছে এক সুনাম এই যোৰহাট জিলাৰে কেইজনমান সেউজ মনৰ অধিকাৰী যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠা চিনাকি অসম চেনেলটিয়ে হতাকেঠাত লুকাই থকা সোণবোৰ উদ্ধাৰ কৰি জনমানসত উজ্বলাই তোলক শস্য চমালা অসমী এতিয়া ঋতুৰাজ বসন্তৰ পৰশেৰে প্ৰাণোবৰ চৌদিশে কপৌ কেতেকী তগৰ নাহৰ খৰিকাজাই মাধৈ মালতী চম্পাৰ সুগন্ধত দেমন জোৰ পৰা দৃষ্টিনন্দন পৰিৱেশৰ মাজত জন্ম লাভ কৰা চিনাকি অসম ইউটিউব চেনেলটি আপোনালোকৰ দিহা পৰামৰ্শেৰে আপোনালোকৰ আন্তৰিকতা সহানুভূতিৰে তেওঁলোকৰ লক্ষ্যত উপনীত হওক উদ্ধাৰ হওক সাগৰতলীৰ শংখ ইয়াকে মংগলময়ৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ নমস্কাৰ মই নীলাক্ষী হাজৰিকা সুজলা সুফলা অসমৰ জাতি ধৰ্ম ভাষা সংস্কৃতি একতা ঐতিহাসিক মহাপুৰুষীয়া সংস্কৃতি কৰ্ম সংস্কৃতি এই আটাইবোৰ দিশ জিলিকাৰি তোলাৰ প্ৰয়াসেৰে এটি ইউটিউব চেনেল আৰম্ভ কৰিবলৈ লোৱা হৈছে চিনাকি অসম মুক্ত মনৰ সেউজীয়া বীজ সিঁচি তেওঁলোকলৈ শুভকামনা জনালোঁ আশা ৰাখিছোঁ আপোনালোকেও সহযোগিতা আগবঢ়াব পৃথিৱীৰ এই দুৰ্যোগৰ সময়ত ইজনে সিজনৰ প্ৰতি সহায় হওক সাহস হওক কুশলে থাকক ধন্যবাদ নমস্কাৰ মই শ্ৰী ললিত বৰা সকলোকে ৰঙালী ওলগ জনালোঁ অসমৰ কৃষ্টি সংস্কৃতি সভ্যতা ভাষা সাহিত্য তথা মহাপুৰুষ গুৰু দুজনাৰ অপূৰ্ব সৃষ্টিৰাজি
উঠি অহা প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ মহৎ উদ্দেশ্য আগত ৰাখি চিনাকি অসম মুক্ত মনৰ সেউজীয়া বীজ সিঁচি নামেৰে এটি নতুন ইউটিউব চেনেল খুলিছে বুলি জানিবলৈ পাই খুব ভাল লাগিছে, আনন্দিত হৈছোঁ। আশা কৰোঁ সকলোৱে চেনেলটি চাব আৰু ছাবস্ক্ৰাইব কৰিব। তেওঁলোক যেন সফলতাৰ বাটত আগুৱাই যায়, এই আমাৰ একান্তই কামনা। নমস্কাৰ, মই পংকজজ্যোতি বৰুৱাই চিনাকি অসম মুক্ত মনৰ সেউজীয়া বীজ সিঁচি নামৰ যিটি ইউটিউব চেনেল আৰম্ভ কৰিবলৈ লৈছে তাৰ বাবে মই অভিনন্দন জনাইছোঁ। আৰু এই চেনেলটোৰ যোগেদি অসমীয়া ভাষা সংস্কৃতি যাতে উদ্ভাসিত হয়, নতুন নতুন সৃষ্টি হয় আৰু নতুন নতুন সৃষ্টিৰে আমাৰ অসমখন সুন্দৰ কৰে, তাৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। বিভিন্ন জাতি জনগোষ্ঠীৰ বৰণীয়া সংস্কৃতিৰে সমৃদ্ধ অসমৰ বৰণীয়া সংস্কৃতিৰ বিভিন্ন দিশ তথা কৰ্মজীৱন, ঐতিহ্য, ঐতিহাসিক বিভিন্ন দিশৰ লগতে মহাপুৰুষীয়া সংস্কৃতিৰ বিভিন্ন দিশ তথা শস্য শ্যামলা অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ অপৰূপ শোভা বিশ্ববাসীৰ সন্মুখত চিনাকি কৰাৰ মহান উদ্দেশ্য আগত ৰাখি আৰম্ভ কৰিবলৈ লোৱা চিনাকি অসম চেনেলটোলৈ মই শুভকামনা জ্ঞাপন কৰিলোঁ। নমস্কাৰ, চিনাকি অসম মুক্ত মনৰ সেউজীয়া বীজ সিঁচি নামৰ যিটো ইউটিউব চেনেল নতুনকৈ খোলাৰ প্ৰয়াস কৰা হৈছে, মোৰ ফালৰ পৰা আপোনালোকলৈ বহুত বহুত শুভেচ্ছা থাকিলে। এই চেনেলটিৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক জগতখনৰ লগত চিনাকি কৰাই দিয়াটোৱেই একমাত্ৰ লক্ষ্য। গতিকে আপোনালোক সফল হওক, আগুৱাই যাওক। আৰু কৰোণাৰ বতৰ, গতিকে মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰক, ঘৰতে থাকক, সুস্থ থাকক। ধন্যবাদ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমালৈ শুভকামনা জ্ঞাপন কৰা প্ৰত্যেকগৰাকী ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ আমি আগবাঢ়ি যাম আৰু আমি আশা কৰিম আমাৰ এই ইউটিউব চেনেলটো সকলোৱে আদৰি ল'ব। আমি যৎপৰোনাস্তি প্ৰয়াস কৰিম অসমৰ ভাষা, সংস্কৃতি, সাহিত্যক আপোনালোকৰ মাজলৈ লৈ যাবলৈ, নৱপ্ৰজন্মক সজাগ কৰিব। আহকচোন আজি আমাৰ প্ৰথমটো ভিডিঅ'ত আমি উপভোগ কৰোঁ ৰক্তিম দত্তৰ বাঁহী বাদন।
ধন্যবাদ ৰক্তিম দত্ত, তোমাক ধন্যবাদ জ্ঞাপন কৰিছো। তোমাৰ এই সাধনা অব্যাহত থাকক, অসমৰ সংস্কৃতিক তুমি উজ্বলাই ৰাখা। আশা ৰাখিছো দৰ্শকসকল আপোনালোকেও আমাৰ অনুষ্ঠান চাই ভাল পাইছে। যদিহে ভাল পাইছে নিশ্চয় আমি নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তাৰ কাৰণে চাই থাকিব আমাৰ ইউটিউব চেনেল চিনাকি অসম। আজিলৈ বিদায় লৈছো, ধন্যবাদ।